তাহাৰ সমান পুণ্যবান নাহি আন। শাস্ত্ৰই কৈছি যে কোনোবাই পুৱাই উঠিয়ে যদি ফাৰ্ষ্ট টাইম ইয়াৰ্লি ইন দ্য মৰ্ণিং যদি অলপ মদ খাব পাৰে, তেওঁৱে হ'ল পৃথিৱীত চবতকৈ বেছি পুণ্যবান। মদ নাপাই জীৱা জনে ভাং খাই, সপ্ত পুৰুষ তাৰ স্বৰ্গ কজাই। আৰু কৈছি শাস্ত্ৰই যে তুমি ধৰা পইচাত ধৰি বা কিবা অসুবিধাত মদ খাব নিৰ্বা পাৰ, কিন্তু একদম বা এক চিলিম ভাং খালিও তোমাৰ হাত পিৰি স্বৰ্গত বাস কৰিব। এই মদ ভাঙক জীৱা জনে নিন্দা কৰে, সপ্ত পুৰুষ তাৰ নৰকত পৰে। আৰু শাস্ত্ৰই কৈছে যে তুমি নিজে মদ নাখনাই, কিন্তু বেলেগে খালি যদি তুমি তাৰ নিন্দা কৰা, তেতিয়া তোমাৰ হাত পিৰি নৰকত পৰিব। এন জানি গুণী গণে এৰা নকামা, দিনে ৰাত্ৰি কৰা মাত্ৰ মদ ভাং পান। শাস্ত্ৰই কৈছে যিবিলাক গুণী জ্ঞানী সৎ মানুহ আছে, তেওঁলোকে কিন্তু মদ বা ভাং খাবা দিছি, তেহে তেওঁ স্বৰ্গত বাস কৰিব। জয়াই অসম। আৰু গংনা এই বলি বীৰ বীৰ হনু